আগতে আপুনি কৈছিল ছিংগাপুৰত জুবিন গাৰ্গক হত্যা কৰা হ'ল। 1 2 আগতে আপুনি কৈছিল কেইজনমানে মিলি ছিংগাপুৰত জুবিনক মাৰি পেলালে। 3 আগতে আপুনি কৈছিল কেইবা বছৰ ধৰি জুবিনক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল। 4 আগতে আপুনি কৈছিল জুবিনক বিজেপিয়েহে কেৱল ন্যায় দিব। আৰু 5 আগতে আপুনি কৈছিল জুবিনক ন্যায় দিব নোৱাৰিলে বিজেপিক ভোট দিব নালাগে। বিভিন্ন সময়ত দিয়া বক্তব্যৰ ভিতৰত এই 5টা আছিল আপোনাৰ মুখেদি ওলোৱা অত্যন্ত গুৰুত্বপূৰ্ণ বক্তব্য। মই আকৌ কৈছো, যি 5টা বক্তব্যৰ কথা মই কৈছো এয়া আপুনি নিজে কৈ থোৱা আপোনাৰ বক্তব্য। এতিয়া নিৰ্বাচন আহি আছে। নিৰ্বাচনৰ আগত আপোনাৰ সুৰ সলনি হৈছে আৰু সুৰ সলনি হৈ এতিয়া আপুনি কিখিনি কথা কৈছে, কালিৰ দিনটোত আপুনি যিখিনি কথা কৈছে, যেনেকৈ পূৰ্বৰ মই 5টা বক্তব্য অসমৰ দৰ্শকক দেখুৱাইছো, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আপোনাৰো দৃষ্টিগোচৰ কৰিছো, আপুনি নিজে কোৱা আপোনাৰ মুখৰ কথাৰেই এতিয়া আপুনি কালিৰ দিনটোত কোৱা আপোনাৰ বক্তব্যৰ একেধৰণে মই 5টা বক্তব্য অসমৰ দৰ্শকসকলৰ আগত উত্থাপন কৰিব বিচাৰিছো। কালিৰ দিনটোত মুখ্যমন্ত্ৰীয়ে যিখিনি বক্তব্য কৈছিল দিছিল সেইখিনিৰ ভিতৰত কি কি আছিল এসোপামান কথা আছে। মই গোটেইখিনি কথা ক'ব বিচৰা নাই। আগতেও তেখেতে যিমানখিনি কথা কৈছিল মই 5টাহে আপোনালোকক দেখুৱাইছো আৰু মুখ্যমন্ত্ৰী মহোদয় আপোনাকো 5টাই মই আপোনাৰ মুখৰ বক্তব্যই মই উচ্চাৰণ কৰিছো। আৰু কালিৰ দিনটোত আপুনি কোৱা সেই কথাখিনিৰে 5টা বক্তব্য কি কি আছিল এতিয়া আপুনি কৈছে নিৰ্বাচনৰ আগত জুবিন ক্ষেত্ৰলৈ কোনো ৰাজনীতিক যাব নালাগে। 1 2 এতিয়া আপুনি কৈছে জুবিনক লৈ একাংশই ৰাজনীতি কৰিব বিচাৰিছে। 3 এতিয়া আপুনি কৈছে জুবিনক লৈ কেতিয়াও ৰাজনীতি কৰিব নালাগে। 4 এতিয়া আপুনি কৈছে মই যদি আকৌ মুখ্যমন্ত্ৰী হওঁ 26ৰ পিছতহে জুবিন ক্ষেত্ৰলৈ মই যাম। আৰু 5 এতিয়া আপুনি কৈছে অহা 26 তাৰিখে কেবিনেটত ফাষ্ট ট্ৰেক গঠন কৰাক লৈ সিদ্ধান্ত ল'ম। আগৰ 5টা কথা আৰু এতিয়া নিৰ্বাচনলৈ মাজত মাত্ৰ 1 মাহ সময় বাকী থকাৰ সময়ত কোৱা কথা 5টা বক্তব্য এয়া আপোনাৰেই। প্ৰিয় দৰ্শক, আপোনালোক সুধী সমাজ, মাননীয় মুখ্যমন্ত্ৰী মহোদয়, আপুনি এজন অত্যন্ত বিচক্ষণ ৰাজনীতিবিদ, কিন্তু আপুনি এই একেজন মানুহেই আগতে যিখিনি কথা কৈছিল আপুনি ক'ৰবাত পাহৰি গৈছে নেকি? কামৰ হেঁচাত বা এতিয়াৰ সাম্প্ৰতিক শেহতীয়া ৰাজনৈতিক পৰিৱেশত? যদি আপুনি পাহৰি গৈছে, মই অসমৰ দৰ্শককো দেখুৱাব বিচাৰো আৰু আপোনাৰো মই দৃষ্টিগোচৰ কৰিব বিচাৰো, ফাষ্ট ট্ৰেক গঠনৰ সন্দৰ্ভত আপুনি পূৰ্বতে কি কৈছিল? জুবিন গাৰ্গৰ ন্যায় দিয়াৰ ক্ষেত্ৰত আপুনি পূৰ্বতে কি কৈছিল? চাৰ্জশ্বিট গঠন হোৱাৰ পূৰ্বে আপুনি কি কৈছিল? আপুনি মনত ৰাখিব 12 ডিচেম্বৰত চৰকাৰৰ হাতত চাৰ্জশ্বিট আহিছিল SITৰ পৰা আৰু 16 ডিচেম্বৰত CJM আদালতত চাৰ্জশ্বিট উত্থাপন হৈছিল। আপুনি যিখিনি বক্তব্য দিছিল 12 ডিচেম্বৰৰ আগতেই দিছিল। চাৰ্জশ্বিট দাখিল কৰাৰ আগে আগে যিখন আপোনাৰ কেবিনেট হৈছিল সেই কেবিনেটৰ পিছত কেবিনেটত লোৱা সিদ্ধান্তৰ কথাও আপুনি সদৰি কৰিছিল। প্ৰিয় দৰ্শক, আপোনালোকেও যদি পাহৰিছে, সেই সময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যিখিনি বক্তব্য আছিল মই মাননীয় মুখ্যমন্ত্ৰীগৰাকীৰো দৃষ্টিগোচৰ কৰিব বিচাৰো আৰু আপোনালোকৰো মই দৃষ্টিগোচৰ কৰিব বিচাৰো। তেখেতে নিজেই কোনখিনি কথা কৈছিল এবাৰ চাওকচোন। অসমবাসীক এইটোৱে আহ্বান জনাম যে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত আমি বিশ্বাস ৰাখিব লাগে। চৰকাৰে ভুল কৰিলেও ন্যায়পালিকাই ভুল নকৰে। যদি ময়ো ভুল কৰোঁ ন্যায়পালিকাই ভুল নকৰে। হাইকোৰ্টেও তদন্ত আৰম্ভ কৰিছে আৰু পুলিচৰো তদন্তৰ প্ৰতিবেদন খুব সোনকালে ন্যায়পালিকাই পাই যাব। আৰু আমি গণতান্ত্ৰিক দেশৰ ৰাইজ হিচাপে ভাৰতৰ ন্যায়পালিকাৰ ওপৰত বিশ্বাস ৰাখিব লাগে। অসম চৰকাৰে অলৰেডি সিদ্ধান্ত লৈছে যে এই গোচৰটো ফাষ্ট ট্ৰেক কোৰ্টত হ'ব।
তাৰমানে প্ৰতিদিনেই শুনানি হ'ব। ফাষ্ট ট্ৰেক কোৰ্টৰ উদ্দেশ্য কি যে আজি এটা দিন দিলে 1 মাহ পিছত দিন আহিলে এইটো নহয়, প্ৰতিদিনেই শুনানি হ'ব। গতিকে ন্যায় আমি সোনকালে পাই যাম। সেইকাৰণে মোৰ এটাই অনুৰোধ যে মুখ্য ন্যায়াধীশ ডাঙৰীয়াই ফাষ্ট ট্ৰেক কোৰ্ট এখন গঠন কৰক। আমি অনুৰোধ জনাম। ইতিমধ্যে কেবিনেটত সিদ্ধান্ত হৈছে। আমি নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত চাৰ্জশ্বিট দিম। ন্যায়পালিকাই তদন্ত প্ৰতিবেদন আৰু বাকী সাক্ষীৰ ওপৰত এটা প্ৰক্ৰিয়াৰে ডেফিনেটলি আমাক সকলোকে ন্যায় দিব। অসম মাননীয় মুখ্যমন্ত্ৰী মহোদয়, এয়া আপুনি চাৰ্জশ্বিট দাখিল কৰাৰ আগতেই কোৱা কথা। কেবিনেটত সিদ্ধান্ত হৈছিল, ফাষ্ট ট্ৰেক গঠন কৰাৰ কথা কৈছিল, মাননীয় উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশলৈ আপুনি আবেদন কৰাৰ কথা কৈছিল। ফাষ্ট ট্ৰেক এনেকৈ এমাহৰ মূৰত ডেট পৰিলে নহ'ব। আপুনি নিজে কৈছিল ডে টু ডে শুনানি হ'ব লাগিব আৰু ক্ষিপ্ৰতাৰে ন্যায় প্ৰদান কৰিব লাগিব জুবিন গাৰ্গৰ ক্ষেত্ৰত। এয়া আপুনি কৈ থৈছিল। তেতিয়াহ'লে এতিয়া এই একেজন মানুহেই আপুনি কালিৰ দিনটোত কোনকেইটা কথা ক'লে? ফাষ্ট ট্ৰেকক লৈ একাংশ সংবাদ মাধ্যমে আৰু একাংশ ৰাজনৈতিক দলে ৰাজনীতি কৰা বুলি কৈছে। কিন্তু এয়াতো আপুনি কৈ থোৱা কথা মাননীয় মুখ্যমন্ত্ৰী মহোদয়। 12 ডিচেম্বৰৰ পূৰ্বে এইখিনি কথা আপুনি কৈছিল। কেবিনেটৰ সিদ্ধান্তৰ কথা আপুনি কৈছিল। মুখ্য ন্যায়াধীশলৈ আবেদন জনোৱাৰ কথা আপুনি কৈছিল। তাৰপিছত এতিয়া আমি জুবিন গাৰ্গৰ ফাষ্ট ট্ৰেকক লৈ এই 6 মাহ চলি থকাৰ সময়ত আমি যদি মাত মাতিছোঁ, তেতিয়াহ'লে আপুনি এয়া কোন দৃষ্টিৰে, কোন চিন্তাধাৰাৰে সংবাদ মাধ্যমৰ আগত তেনেকৈ ক'বলৈ পাৰিছে? এইগৰাকী মুখ্যমন্ত্ৰীয়ে কালিৰ দিনটোত এতিয়া শেহতীয়াকৈ যিখিনি বক্তব্য ৰাখিছে সংবাদ মাধ্যমৰ আগত, মই সেয়া আপোনালোকক দেখুৱাই লৈছোঁ। চাওক অকণমান। এইকেইদিন ফাষ্ট ট্ৰেক কোৰ্টক লৈ এটা ৰাজনীতি কৰি আছে। প্ৰথম কথা, বৰ্তমান যিজন ন্যায়াধীশৰ তাত গোচৰটো চলি আছে, তেখেতে প্ৰত্যেকখন জামিন নাকচ কৰিছে। দুজনে বাধ্য হৈ জামিনৰ আবেদন উইথড্ৰ কৰিছে আৰু 3খন জামিনৰ আবেদন এইগৰাকী ন্যায়াধীশে ৰিজেক্ট কৰিছে। এতিয়া জুবিনৰ গোচৰটো এইগৰাকী ন্যায়াধীশৰ পৰা আঁতৰাই লৈ যোৱাৰ এটা ডাঙৰ প্ৰস্তুতি চলিছে। যিগৰাকী ন্যায়াধীশে 3গৰাকীকৈ অভিযুক্তৰ জামিন আবেদন নাকচ কৰিছে 4 মাহ 5 মাহ পিছতো, সেইগৰাকী ন্যায়াধীশৰ তাত গোচৰটো থাকিব লাগে নে বেলেগৰ তাত যাব লাগে? এই দিশটোৰ ক্ষেত্ৰতো আমি 26 তাৰিখে কেবিনেটত সিদ্ধান্ত ল'ম। কিন্তু আমি পিছুৱাই থকাৰ মূল কাৰণটোৱে আছিল যে যিকোনো ন্যায়াধীশেই পুলিচ চিকিউৰিটি দুজনক অন্ততঃ জামিন দিলেহেঁতেন। যিকোনো ন্যায়াধীশেই মহিলা বুলি, কি নাম আছিল তেখেত, অমৃত প্ৰভাক জামিন দিলেহেঁতেন। এইগৰাকী ন্যায়াধীশে বলিষ্ঠভাৱে 3টাকৈ জামিনৰ আবেদন নাকচ কৰিছে আৰু ভয়তে শ্যাম কানু আৰু সিদ্ধাৰ্থই জামিনৰ আবেদন উইথড্ৰ কৰিছে। এতিয়া সেইগৰাকী ন্যায়াধীশৰ পৰা কেছটো আঁতৰাবৰ কাৰণে এটা হাৱা নিৰ্মাণ কৰা হৈছে। মইতো ৰাইজৰ মতে চলো, ৰাইজে বিচাৰিলে 26ত মই ফাষ্ট ট্ৰেক দি দিম। কিন্তু তাৰ পিছত যিখিনি ঘটনা হ'ব, সাধাৰণতে ইমান ডাঙৰ সিদ্ধান্ত, আপোনালোকে বাতৰি কাকতত কোনেও লিখা নাই যে জুবিনক ন্যায় দিয়াৰ ৰাস্তাত 3টাকৈ বেইল এপ্লিকেশ্যন বৰ্তমানৰ জাজজনে ৰিজেক্ট কৰিছে। আৰু যিজন জাজে ইমান কঠোৰ স্থিতি লৈছে, সেইজন জাজৰ পৰা এতিয়া গোচৰটো আঁতৰোৱাৰ কাৰণে চব লাগি আছে। আমি কি অনুৰোধ কৰিব লাগে যে এইগৰাকী জাজে ডে টু ডে হিয়াৰিং কৰক। কিন্তু একচাম লাগি গ'ল যে এইগৰাকী জাজৰ পৰা গোচৰটো গুচাই দিব লাগে, যাতে বেলেগ এখন কোৰ্ট হয়।
তাৰমানে ইলেকশ্যনৰ আগতে এইগৰাকী জাজেতো জামিন নিদিয়ে, বেলেগ এগৰাকী জাজৰ তাত কেছটো যাওক আৰু জামিন এটা হওক, তেতিয়া মোক যাতে আক্ৰমণ কৰিব পাৰে। এইবিলাক সব ফুল ফ্লেজেড জুবিনৰ নামত ৰাজনীতি। I'll tell you, this is the design of a particular newspaper, news channel and the Congress party. I don't want to name. আৰু ন্যায় কোনে দিছে, চাৰ্জশ্বিট কোনে দিছে, বিজেপিয়ে দিছে। আজিলৈকে জামিন কিয় হোৱা নাই, বিজেপিৰ কাৰণে হোৱা নাই। এতিয়া কনস্পিৰেচি চলি আছে যেনে তেনে ইলেকশ্যনৰ আগত যাতে জামিন হ'ব পাৰে। সেইকাৰণে মই কেছ বেলেগ কোৰ্টত দি দিব, চিফ জাষ্টিছ মহোদয়ক ৰিকুৱেষ্ট কৰিম, বাট ৰিস্ক উইল বি উইথ দ্য